এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে সুস্থ হ'ব আছে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া যাবলৈ ওলাইছোঁ কলেজ মানে স্কুললৈ যাওঁ বাৰু লগ পাই থাকিম আজি আচলতে আমাৰ দাদাৰ বিয়া মানে বৰ্তাৰ ল'ৰা দুজনৰ বিয়া হয় ডাঙৰ দাদা আৰু সৰু দাদা দুজনৰ একেলগে বিয়া সৰু দাদা আচলতে ছোৱালী আগতে আনিছিলে আৰু ডাঙৰ দাদা আজি ছোৱালী আনিব আৰু সেই বিয়ালৈ গৈ আছোঁ আচলতে সময় যিহেতু পোৱা নাযায় যোৱাকালি সন্ধিয়া এবাৰ আহিছিলোঁ কিন্তু আজি দিনটো অহাই হোৱা নাই মই যিহেতু স্কুলো গৈছিলোঁ একেবাৰে সন্ধিয়া আমি গোটেইকেইজনী আহিছোঁ বা ভণ্টিহঁত আমি সকলোখিনি মিলি একেলগে বিয়া খাবলৈ আহিছোঁ আৰু এয়া হৈছে খুৰাৰ ছোৱালীকেইজনী খুৰা খুৰীহঁতো সকলোখিনিয়ে আহিছে বিয়া ঘৰতে আছে সকলো আৰু যিহেতু এজন দাদাই কইনা আনিব যাব গতিকে গাড়ী যোৱা সকলোখিনি মানুহ ধুনীয়াকৈ ৰেডি হৈ আহিছে আৰু এয়া আমাৰ ডাঙৰ খুৰী হয় বৰ ধুনীয়াকৈ হাঁহি আছে ডাঙৰ খুৰীও আচলতে বিয়া গাড়ীৰ লগত যাব সেইকাৰণে বৰ ধুনীয়াকৈ ওলাই মিলাই আহিছে আৰু এয়া দৰাক ৰেডি কৰি আছে যিহেতু কইনা আনিবলৈ যাব আৰু এয়া ডাঙৰ দাদা দৰা যাবলৈ ৰেডি আৰু এয়া সকলোখিনি মানুহ ৰেডি হৈছে ধুনীয়াকৈ যাবলৈ বুলি আমি পিছে নাযাওঁ আমি অকণমান সময় চাবলৈ ৰৈ আছোঁ যিহেতু আন এজন দাদাৰো ইয়াতে বিয়া অকণমান সময় থাকিম তাৰপাছত আৰু ঘৰলৈ যাম কথা পাতি আছে হেল্ল' হেল্ল' অ হেল্ল' বৌ পোৱালি বৌ মা এইফালে মই কেমেৰা ভালে হোৱা এইফালে মানুহ মানে আপোনালোকৰ হেৰি আৰু হাই কোৱা দুইজনীয়ে হাই কোৱা কি অনুভৱ কোৱা বিয়া খাব আহি একদম আমনি লাগিছিলে কিন্তু এতিয়া আমনি লাগিছে ৰাতি কিমান বাজিল ৰাতি কিমান বাজিল বা 12টা বাজিছে এইটো মোক এইটো চালো ৰখা তাই গৈ পিনি আছে মোক কৈ দিয়ক আচলতে ধেৰ মানুহ আছে বহুত মানুহ আছে বহুত মানুহ নাই মানে আধা মানে কি দুখন বিয়া আধা মানুহ কইনা আনিব গ'ল আৰু আধা মানুহ সিহঁতে এতিয়া বিয়া পাতিব দুটা দৰা এজনী কইনা আছে আৰু এজনী কইনা আনিব গৈ আছে আৰু বিয়া শেষ হ'ল আৰু এনভাইৰনমেণ্ট ডে দিনাখন আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক ড্ৰয়িং কৰিবলৈ দিয়া হৈছিলে প্ৰতিটো ক্লাছতে এজন টিচাৰ আছিলে আৰু মই ক্লাছ 7ত গাইড কৰি আছিলোঁ ল'ৰা ছোৱালীখিনিক দেখিলে ছোৱালীকেইজনী তাৰে দুজনী ছোৱালীয়ে সেইদিনা এনভাইৰনমেণ্ট ডে দিনাখন মোক দুটা ফুল দিছিলে ইমান মৰমত কিমান যে ভাল লাগিছে চাওকচোন ইমান মৰম লগা গিফ্ট আৰু এয়া মোৰ লগৰজনীৰ সেইদিনা বিয়া খাবলৈ গৈছিলোঁ আৰু এয়া বিয়া ঘৰত বিহু মাতিছিলে বিহু চালোঁ লগতে এয়া লগৰকেইজনী চাওকচোন কিমান দিনৰ পাছত যে লগ পাইছোঁ পিছে বহুত দিনৰ ভিডিঅ' মই একেলগে লগাই দিছোঁ দেই আপোনালোকে বেয়া নাপাব আচলতে সময়ৰ অসুবিধাৰ কাৰণে তেনেকৈ দিয়া গৈছে আৰু ভাত সাজ খালোঁ মাছ মাংস আছিল পিছে দেখুৱাহে নহয় হেল্ল' এভৰিৱান এতিয়া আমি যাবলৈ লৈছোঁ খুৰাহঁতৰ ঘৰলৈ মানে খুৰাৰ ছোৱালীজনী ফাইনেল দিছিলে আৰু 3 দিনে হ'ল ৰিজাল্ট দিয়া কিন্তু মাতি আছে যোৱা হোৱা নাই কিন্তু আজি ভাবিছোঁ যাওঁ আৰু মোৰ লগত ভণ্টিহঁতো ওলাইছে একেলগে ওলাইছে এয়া আমি তিনিওজনী ভণ্টিহঁত আৰু মই আমি গৈ আছোঁ এতিয়া কিবা এটা কৈ দিয়া ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বেলেগ এদিনৰ সন্ধিয়াৰ ভিডিঅ' হয় আচলতে সিদিনাখন মিঠা কিবা খাবলৈ মন গৈ আছিলে লগতে নাৰিকল আৰু গাখীৰ আছিলে সেই ভাবিলোঁ ঘৰতে কিবা এটা বনাওঁ এয়া পিঠা বনাইছিলোঁ ষ্টিম দি ভিতৰত নাৰিকল দি আৰু আঙুলি পিঠা বনাইছিলোঁ পিছে কেনেকুৱা হয় নাজানো বাৰু চাই থাকক
ৰাতিপুৱাতে স্কুল যাবলৈ ওলাইছোঁ আৰু এয়া আজি চাদৰ মেখেলা পিন্ধিবলৈ মন গ'ল, সেয়েহে চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু স্কুটি লৈ যাম। পিছে আমাৰ ৰাস্তাটো অকণমান বেয়া কাৰণে খুৰীহঁতৰ ঘৰতে স্কুটিখন থৈ আহিছিলোঁ আৰু এই পৰিৱেশটো চাওকচোন, ইমান বেছি ধুনীয়া হয়। ৰাস্তাটো ৰৈ ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। হেল্ল', মই এতিয়া গৈ আছোঁ স্কুললৈকে আৰু এয়া মাজতে অকণমান সময় ৰৈছোঁ। ইমান ধুনীয়া পৰিৱেশ, এইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। বহুত বেছি ধুনীয়া পৰিৱেশ আৰু আজি মই চাদৰ মেখেলা পিন্ধি আহিছোঁ।